প্ৰিয় দৰ্শকসকল, আজিৰ ভিডিঅ'টোত মই ভাৰতৰ পঞ্চপ্ৰয়োগৰ বিষয়ে ক'ম। এই পঞ্চপ্ৰয়োগকেইটা বেলেগ একো নহয়, মানে আমাৰ এই যিটো শব্দ আছে প্ৰয়াগ মানে হৈছে কনফ্লুয়েন্স অফ 5 ৰিভাৰ্ছ, মানে ইয়াতে পঞ্চ মানে পাঁচ আমি সকলোৱে জানো, প্ৰয়াগ হৈছে য'ত মানে মিলিছে। তো এনেকুৱা 5খন জাগা আছে য'ত নেকি দুটা নদীৰ মিলন হৈছে, সেইটোকে আমি পঞ্চপ্ৰয়াগ বুলি কওঁ। আৰু এই গোটেই পঞ্চপ্ৰয়াগকেইটা আমাৰ ভাৰতৰ উত্তৰাখণ্ডত আছে। আমি জেনেৰেলি নাম শুনিয়ে থাকোঁ, কিন্তু একজেক্টলি ক'ত আছে বা মানে কেনেকৈ এইটো মনত ৰাখিব সুবিধা হয়, মানে মনত ৰাখিব পাৰিম, এইবিলাক গোটেইখিনি ভিডিঅ'টোত ক'ম। এতিয়া এই যিখিনি পঞ্চপ্ৰয়াগ উত্তৰাখণ্ডত আছে সেইটো গড়ৱাল ৰিজনত আছে। এতিয়া আমাৰ যিখন উত্তৰাখণ্ড ৰাজ্য আছে তাতে গড়ৱাল ৰিজন কোনটো হয় এইটো মই অলপ মেপত ভালকৈ কৈ দিছোঁ। যেনেকৈ এইখন আমাৰ উত্তৰাখণ্ডৰ মেপ হয়, ইয়াতে টোটেল 13খন ডিষ্ট্ৰিক্ট আছে। বহুত ডাঙৰ ৰাজ্য নহয়, কিন্তু বহুত ধুনীয়া, মানে প্ৰাকৃতিক মানে সৌন্দৰ্যৰে ভৰপূৰ ৰাজ্য হয়। তো ইয়াতে 13খন ডিষ্ট্ৰিক্ট আছে। তাৰে ইয়াতে মেপত দিয়া আছে এইখিনি যিখিনি য়েল্ল' কালাৰত আছে আৰু এইখিনি হোৱাইট কালাৰৰ, এই দুটা ডিভিজন। আমাৰ যেনেকৈ অসমৰ মেপখনত এনেকৈ আমাৰ যিফালৰ এনেকৈ ব্ৰহ্মপুত্ৰখন বৈ আহিছে, মানে এইখন যদি অসমৰ মেপ বুলি ধৰি লওঁ এনেকৈ, তো মানে ৰাফলি ড্ৰয়িং কৰিছোঁ। তো ব্ৰহ্মপুত্ৰখন এনেকৈ বৈ আহিছে, এফালে গৈ বাংলাদেশত পৰিছে। তো আমাৰ ব্ৰহ্মপুত্ৰ এইটো মানে ওপৰৰ ছাইডৰ পৰা এনেকৈ আহিছে। তো সেইটোৰ হিচাপতে আমি জেনেৰেলি আপাৰ আছাম লৱাৰ আছাম কওঁ। ঠিক তেনেকুৱাকৈ এই উত্তৰাখণ্ডতো দুটা ডিভিজন আছে, গড়ৱাল আৰু কুমাউন। এইটো হৈছে কুমাউন ৰিজন, এইটো কুমাউন আৰু গড়ৱাল। গড়ৱালত এইকেইখন ডিষ্ট্ৰিক্ট আহে আৰু কুমাউনত এই 1, 2, 3, 4, 5, 6 ইয়াতে 6খন আহে, বাকী 7খন ইয়াতে আছে। তো এই যিখিনি গড়ৱাল ৰিজনত ইয়াতে পঞ্চপ্ৰয়াগবিলাক আছে, মানে ইয়াতে বহুত মানে নদীটো বহুত ফ্ল' হৈ আছে। ইয়াতে বিভিন্ন ধৰণৰ গ্লেচিয়াৰ আছে। উত্তৰাখণ্ডত মানে আমি ইমান গম নাপাওঁ, কিন্তু উত্তৰাখণ্ড মানে গোটেই ৰাজ্যখনে বৰফেৰে ঢকা বুলি ক'লেও ভুল নহ'ব, কাৰণ বহুত ইয়াতে সৰু সৰু গ্লেচিয়াৰ, মানে বৰফৰ যিবিলাক পাহাৰ পৰ্বত বুলি ক'ব পাৰোঁ, তো সেনেকুৱা আছে। এনেই মানে ডাঙৰকৈ হিচাপত কেইখনমান আছে, কিন্তু সৰুও বহুত আছে। এইটো বহুত ডাঙৰ টুৰিষ্ট স্পট হয় গোটেই উত্তৰাখণ্ড ৰাজ্যখনেই। তো এতিয়া ইয়াতে যিখিনি আমাৰ আজি মানে ভিডিঅ'ৰ ফ'কাছ হৈছে পঞ্চপ্ৰয়াগ। তো ইয়াৰে আমাৰ পঞ্চপ্ৰয়াগ কেইটা হৈছে বিষ্ণুপ্ৰয়াগ, নন্দপ্ৰয়াগ, কৰ্ণপ্ৰয়াগ, ৰুদ্ৰপ্ৰয়াগ আৰু দেৱপ্ৰয়াগ। ইয়াতে মই বেকেটত নদীকেইটাৰ নাম লিখিছোঁ। মানে একচুৱেলি এই বস্তুটো এনেকুৱা, ইয়াতে যিকেইটা নদী আছে এই গোটেইকেইটা নদীয়ে আহি অলকানন্দা নদীৰ লগত লগ হয়। মানে যদি এনেকৈ ধৰো এইখন অলকানন্দা নদী, যদি ইয়াতে ধলিগংগা এইখন যিখন নদী আছে, ইয়াতে আহি যদি মিলিছে, এইখিনি জেগা হ'ব বিষ্ণুপ্ৰয়াগ। মানে য'ত আহি মিলিছে সেই মানে গোটেইকেইখন নদী আহি অলকানন্দাতে মিলে। তো এইখন নদী হৈছে অলকানন্দা। এনেকৈ তললৈ এইখন যদি ধৰি লওঁ, তো ইয়াৰ এইফালৰ পৰা আহিছে ধলিগংগা, এইটো হ'ব বিষ্ণুপ্ৰয়াগ। আৰু এইকেইটা মই একাদিক্ৰমে দিছোঁ, মানে মেপত আমি চালে উত্তৰাখণ্ডত মানে প্ৰথমতে বিষ্ণুপ্ৰয়াগ আহিব, তাৰপাছত এইটো ছাইডৰ পৰা মানে নন্দপ্ৰয়াগ বুলি ধৰিলোঁ, মানে ইফালৰ পৰা মানে নন্দাকিনী ৰিভাৰ, এইটো নামটোৰে গম পায়, নন্দাকিনী ৰিভাৰ আহিলে এইটো নন্দপ্ৰয়াগ বুলি ক'ব। ঠিক তেনেকৈ পিণ্ডাৰ ৰিভাৰ আহি য'ত মিলিছে কৰ্ণপ্ৰয়াগ, আৰু মন্দাকিনী আহি য'ত লগ হৈছে ৰুদ্ৰপ্ৰয়াগ, আৰু ভাগীৰথী আৰু সৰস্বতী নদী এতিয়া নাই। মানে এইটো আচলতে মানে হেৰি কি বুলি কয়, এইটো মানে মাটিৰ তলত পোত খাই যাবলৈ, এইটো মানে পুৰণা দিনৰ নদী আছিলে ইয়াতে, কিন্তু ইয়াতে আহি অলকানন্দাত মিলিছিল। তো এতিয়া আমাৰ ভাগীৰথী নদী আছে। তো এইটো আহি এইখিনি হৈছে দেৱপ্ৰয়াগ। এতিয়া এইটো অলকানন্দা নদী আছিলে। তো ইয়াতে আমাৰ হ'ব বিষ্ণুপ্ৰয়াগ, এইটো হ'ব নন্দপ্ৰয়াগ, এইটো হ'ব কৰ্ণপ্ৰয়াগ, এইটো ৰুদ্ৰপ্ৰয়াগ আৰু দেৱপ্ৰয়াগ। তো এইখিনি মই আকৌ এবাৰ মেপত দেখাইছোঁ। এইটো হৈছে এইমাত্ৰ যিটো কৈছিলোঁ, মই অকণমান এইটো কালাৰটো চেঞ্জ কৰি দিছোঁ। তো ইয়াতে এক ছেকেণ্ড, এইটো আমাৰ যিটো অলকানন্দা নদী আছে, এইটো অলকানন্দা নদী হৈছে। এইটো কালাৰ যিটো নদী আছে, এইখিনি এনেকৈ আহি এই গোটেই ইয়ালৈ অলকানন্দা নদী হয়। আৰু এই অলকানন্দা নদীখন হৈছে ইয়াতে যিখন চামলী বুলি ডিষ্ট্ৰিক্ট আছে উত্তৰাখণ্ডত, তাৰ পৰা অৰিজিনেট হৈছে। চামলী ডিষ্ট্ৰিক্টত আছে। আৰু ইয়াতে যিটো তাৰে কাষতে বদ্ৰীনাথ আছে। ঠিক তেনেকৈ তাৰে কাষত যিটো গ্লেচিয়াৰ আছে, এইটো চতুপন্থ গ্লেচিয়াৰ বুলি কয়, চতুপন্থ গ্লেচিয়াৰ। ঠিক তেনেকৈ বাকীকেইটা কৈ দিছোঁ। এইটো হৈছে কেদাৰনাথ। ইয়াৰে মানে এই গ্লেচিয়াৰটো, কেদাৰনাথৰ ওচৰত যিটো গ্লেচিয়াৰ আছে সেইটো হৈছে চৌৰাবৰী। নামবিলাক অলপ বেলেগ ধৰণৰ হয়, CHO
চৰাবৰী গ্লেচিয়াৰ মানে বৰফৰ যিখন পৰ্বত আছে সেইখনক মানে এইটো নাম দিয়া হৈছে যে আমি যেনেকৈ নাম শুনি থাকোঁ নন্দা দেৱী পৰ্বত সেইটো ইয়াতে চামলি ডিষ্ট্ৰিক্টতে আছে তো ইয়াৰে নন্দা দেৱী পৰ্বতৰ পৰাই 7 ফেব্ৰুৱাৰীৰ দিনাখনে বৰফৰ টুকুৰা পৰি মানে গলি পেলাই পৰিছিল আৰু তেতিয়া ইয়াতে বহুত বানপানী আহিছিল আৰু বিভিন্ন ধৰণৰ উত্তৰাখণ্ডত ক্ষতিগ্ৰস্ত হৈছে সেইটো বেলেগ কথা এতিয়া মই এইটো কৈছোঁ তো এতিয়া বদ্ৰীনাথ হৈ গ'ল কেদাৰনাথ ইয়াৰ ওচৰত আছে ঠিক তেনেকৈ গংগোত্ৰী আৰু এইটো যমুনোত্ৰীৰ পৰা আমাৰ মানে এইটো একচুৱেলি যমুনোত্ৰী বুলি ক'ব অসমীয়াত ক'লে তো এইটো যমুনোত্ৰী বুলিয়ে কোৱা হয় জেনেৰেলি তো ইয়াৰ পৰা আমাৰ যমুনা ৰিভাৰ ওলাইছে বা যাক আমি যমুনা বুলি কোৱা হয় হিন্দীত তো যমুনা বা যমুনা ৰিভাৰ ওলাইছে তো ইয়াতে গংগোত্ৰীৰ পৰা ভাগীৰথী ওলাইছে ঠিক তেনেকৈ বাকীকেইটা আছে এতিয়া মোৰ ফ'কাছ হৈছিলে গোটেইকেইটা প্ৰয়াগ তো এতিয়া প্ৰয়াগত আমি প্ৰথমতে ইয়াতে এইকেইটা নামকেইটা কৈ দিলোঁ গ্লেচিয়াৰৰ নামত গ্লেচিয়াৰৰ পৰ্বতকেইটাৰ নাম আছে মানে নদী এখন যিকোনো এখন বৰফৰ মানে আমাৰ যেনেকৈ মানস সৰোবৰ হ্ৰদৰ পৰা আমাৰ হেৰিখন ওলাইছে ব্ৰহ্মপুত্ৰ নদী ঠিক তেনেকৈও ইয়াতো সেনেকুৱা ইয়াতে আৰু বহুত নদী আছে কিন্তু এই ডাঙৰ ডাঙৰ নদীকেইখনৰ এই প্ৰয়াগ হিচাপতহে কৈ আছোঁ তো এতিয়া প্ৰথমতে আমি অলকানন্দা নদীখন হৈ গ'ল তো এইফালৰ পৰা আহিব এইটো ধলিগংগা ৰিভাৰ এই ধলিগংগা নদীটো আহি ইয়াতে মিলিব এইটো হ'ব বিষ্ণু প্ৰয়াগ ঠিক তেনেকৈ ইয়াতে আহি নন্দাকিনী ৰিভাৰ লগ হৈছে তো এইটো হ'ব নন্দপ্ৰয়াগ আৰু ইয়াতে পিণ্ডৰ নদী লগ লাগিছে এইটো হ'ব কৰ্ণপ্ৰয়াগ তো তিনিটা হৈ গ'ল 4 নম্বৰটো হৈছে ৰুদ্ৰপ্ৰয়াগ ইয়াতে আহি মন্দাকিনী নদী লগ হৈছে আৰু দেৱপ্ৰয়াগ হৈছে ভাগীৰথী এই দেৱপ্ৰয়াগতে আমাৰ সৰস্বতী নদীখনো মানে ইয়াতে আহি মিলিছিল কিন্তু মই অলপ আগতে কৈছোঁ সৰস্বতী নদী এতিয়া নাই আৰু এতিয়া ভাগীৰথী আৰু অলকানন্দা য'ত মিলিছে ইয়াতে হৈছে দেৱপ্ৰয়াগ আৰু এইটো ইমানেই বেছি ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াৰ পৰাই হৈছে গংগা নদীৰ উৎপত্তি গংগাখন আমি জেনেৰেলি কোৱা হয় গংগোত্ৰীৰ পৰা ওলাইছে গংগোত্ৰীৰ পৰা ওলোৱা বুলি কোৱা হয় কিন্তু একচুৱেলি যিটো মেইন কনচেপ্ট হয় ইয়াৰ পৰা ভাগীৰথী নদী ওলাইছে ভাগীৰথী আহি অলকানন্দাৰ লগত মিলি তাৰপিছতে আমি ইয়াতে এইখিনি গংগা বুলি কওঁ তো এইখিনিয়ে হৈছে গোটেইকেইটা প্ৰয়াগ মেপত চাই পেলাই এনেকৈ মনত ৰাখিব পাৰোঁ মনত ৰাখিবৰ কাৰণে আমি এইটো মানে ওপৰৰ পৰা একাধিক্ৰমে মনত ৰাখিব পাৰোঁ বিষ্ণু প্ৰয়াগ হ'ব যেতিয়া ধলিগংগা হ'ব নন্দৰ লগত নন্দাকিনীটো মনতে থাকিব পিণ্ডাৰ হ'লে কৰ্ণ মন্দাকিনী হ'লে ৰুদ্ৰ আৰু ভাগীৰথী গংগা মানে য'ত গংগাৰ উৎপত্তি হৈছে ভাগীৰথীৰ লগত যদি অলকানন্দা লগ হৈছে তো এইটো হ'ব দেৱপ্ৰয়াগ তো এইখিনি আমি মেমৰি ট্ৰিক সকলোৰে কাৰণে এপ্লিকেবল নহ'বও পাৰে কিন্তু তথাপি মই মানে মোৰ নিজৰ সুবিধাৰ হিচাপত দি দিছোঁ আৰু বহুতে নিজৰ হিচাপত মেমৰি ট্ৰিক বনাই লয় সেইটো ভালেই তো তথাপি মই নিজৰ হিচাপত কৈ দিছোঁ তো ইয়াতে যিকেইটা আৰম্ভণিৰ হাইফেনৰ এইফালে থকাকেইটা হ'ব নদীৰ নাম আৰু এইফালৰ কেইটা হ'ব প্ৰয়াগৰ নাম তো নদীৰ নামত আমাৰ যেনেকৈ এটা অসমীয়া শব্দ আছে নহয় থুবি মানে থোবা ধুবি এনেকুৱা ধৰণৰ তো সেইটোৰ লগতে থবি বুলি যদি মনত ৰাখোঁ থৌৰ লগত ধলিগংগা ভি মানে বিষ্ণু প্ৰয়াগ ঠিক তেনেকৈ নন্দাকিনীটো মনতে থাকিব এইটো নাম মানে যেনেকুৱা নাম সেনেকুৱাই প্ৰয়াগ সেইকাৰণে আৰু এইটো পিংক কালাৰ যিটো আছে পিংক বুলি যদি মনত ৰাখোঁ খালি লিখোঁতে আমি যদি এনেকৈ কে বুলি লিখোঁ পিংক তো পিনেদি পিণ্ডৰ ৰিভাৰ হ'ব কে দি কৰ্ণপ্ৰয়াগ এইটো ঠিক তেনেকৈ মাৰত হ'লে মাৰে মন্দাকিনী ৰিভাৰ আৰেদি ৰুদ্ৰপ্ৰয়াগ আৰু ভাই দেৱ কোনোবা এজন ভাই নামটো দেৱ সেনেকৈও ভাবি ল'ব পাৰোঁ তো ভাই দি ভাগীৰথী আৰু দেৱ দি দেৱপ্ৰয়াগ তো এনেকৈও আমি মনত ৰাখিব পাৰোঁ আৰু এইকেইটা যিকেইটা যমুনোত্ৰী বা গংগোত্ৰী কেদাৰনাথ বদ্ৰীনাথ আছে এইকেইটাক আমি সৰু মানে হিন্দীত ক'লে ছোটা চাৰ ধাম বুলি কয় মানে সৰু 4টা ধাম যাক মানে এইকেইটা মানে টুৰিষ্ট প্লেচ হয় আৰু সৰু 4টা ধাম বুলি মানে এটা গ্ৰুপত এইটো কোৱা হয় সৰু 4 ধাম আৰু ঠিক তেনেকৈ আমাৰ ডাঙৰ 4 ধামো ভাৰতত আছে ডাঙৰ 4 ধামকেইটাতো আমি জানোৱেই খুব সম্ভৱ তথাপি মই কৈ দিছোঁ আমাৰ যিখন ভাৰতৰ মেপ আছে এনেকৈ যদি ভাৰতৰ মেপখন ধৰি লওঁ তো এইফালে নৰ্থ ইষ্ট এইফালে গুজৰাট এনেকৈ এইখিনি হৈ গ'ল তো ইয়াতে 4 ধাম ক'ত আছে প্ৰথমতে এটা ডাঙৰ 4 ধাম যিটো আছে তাতে প্ৰথম আহে বদ্ৰীনাথ এইটো বদ্ৰীনাথ তাৰপিছত নেক্সট ইয়াতে উৰিষ্যাত আছে পুৰী তাৰপিছত ৰামেশ্বৰমত আছে মানে ৰামেশ্বৰম হ'ল এটা পুৰী বদ্ৰীনাথ এইটো এই তিনিটা হৈ গ'ল বদ্ৰীনাথ পুৰী ৰামেশ্বৰম আৰু এইফালে গুজৰাটত দ্বাৰকা এইকেইটা 4 ধাম বুলি কোৱা হয় এইকেইটা মানে আমি জেনেৰেলি মানুহে বিলিভ কৰে কি যে এই 4 ধামত যদি মানুহে ভ্ৰমণ কৰিব পাৰে বহুত পুণ্য হয় বা মনৰ আশা পূৰণ হয় এনেকৈ হিন্দু ধৰ্মত এইবিলাক মানে বিশ্বাস কৰা হয় তো এইকেইটা হৈছে সৰু 4 ধাম তাৰমানে কি বুজি পালোঁ সৰু 4 ধাম গোটেইকেইটা উত্তৰাখণ্ডতে আছে আৰু ডাঙৰ 4 ধাম ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত আছে আৰু আমাৰ যিখন উত্তৰাখণ্ডৰ ৰাজ্য আছে মই কৈছোঁৱেই বহুত মানে নেচাৰেলি বহুত বিউটিফুল ৰাজ্য হয় বহুত চাব লগা বহুত ধৰণৰ মানে টুৰিষ্ট স্পট আছে তো যেনেকৈ আমি
বহুত নাম শুনিয়ে থাকোঁ, চাব হয়তো বহুতে গৈছেও। তো আৰু বাকী ক'ব গ'লে ইয়াতে 100কৈও বেছি টুৰিষ্ট স্পট আছে, যেনেকৈ নাইনিতাল, মুছৰি, দেৰাডুন, ঋষিকেশ, হৰিদ্বাৰ, ভেলি অফ ফ্লাৱাৰ্ছ আছে, জিম কৰবেট নেশ্যনেল পাৰ্ক আছে, ৰাণীখেত, অলি, আলমৰা, কেদাৰনাথ আছে, বদ্ৰীনাথ, এইকেইটাতো ইয়াত আছে। তাৰপিছত উত্তৰ কাশী, মুক্তেশ্বৰ বুলি জেগা আছে, তাৰপিছত বিনচৰ বুলি আছে, আৰু ভীমতাল বুলি জেগা আছে, চট্টাল আছে, এনেকৈ বহুত আছে। তো গোটেই ৰাজ্যখনেই চাবলগীয়া হয়। আৰু ঋষিকেশ, এইবিলাকতো আমি বহুত শুনিয়ে থাকোঁ। তো এনেকৈ গোটেই উত্তৰাখণ্ডখনেই বহুত ধুনীয়া ৰাজ্য, আৰু আপোনালোকে কেতিয়াবা সময় সুবিধা পালে নিশ্চয় চাব। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।